নমস্কাৰ আৰু সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি যিহেতু মোৰ অফ আৰু আপোনালোকৰ বাবে নতুন ভিডিঅ' বনাবলৈ মই মহামৃত্যুঞ্জয় মন্দিৰলৈ যাবলৈ ওলাইছোঁ। এতিয়া মই ৰাস্তাতে আছোঁ, গতিকে বলক মোৰ লগত মহামৃত্যুঞ্জয় মন্দিৰলৈ। আৰু বহুদিনৰ আশা এটা পূৰণ হ'ল আৰু আজি আহি পাইছোঁ এয়া মৃত্যুঞ্জয় মন্দিৰত আৰু ভিতৰলৈকে গৈ আছোঁ। মই আপোনালোকক পৰিৱেশটো দেখাই আছোঁ ৰ'ব। আৰু আপোনালোকক মই মন্দিৰৰ ভিতৰখিনি দেখালোঁ, ভিতৰৰ গোটেইখিনি দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ। এতিয়া মোৰ যাবলৈ হৈছে আৰু এয়া আচলতে বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ। এই শিৱলিংগটোৰ উচ্চতা হৈছে 126 ফুট আৰু ইয়াতে বহুত দৰ্শনাৰ্থী আহে ইয়াকে চাবলৈ। যিহেতু মাঘ মাহ আৰু মাঘ মাহত মানুহৰ ভিৰ বহুত বেছি হয় মন্দিৰত। মাঘ মাহ হওক শাওণ মাহ হওক মানুহৰ বহুত বেছি ভিৰ হয় আৰু সকলোৱে আহক এই মন্দিৰটোত আৰু আহি কিনে সেৱা কৰক। এয়া আছিল আজিৰ ভিডিঅ'টি। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তেতিয়াহে মই এনেকুৱা ধৰণৰ প্লেচ আপোনালোকক দেখাই থাকিব পাৰিম আৰু নতুন নতুন ভিডিঅ' আনি থাকিব পাৰিম। আজিলৈ ইমানে, বাই বাই।